মাজুলীৰ ১ নং মৰিসুঁতিত অঘটন আৰু মৰিসুঁতি ডুবিত সোমাল এখন বেটেৰী ৰিক্সা আৰু প্ৰায় 10জনকৈ যাত্ৰী লৈ আহিছিল এই বেটেৰী ৰিক্সাখনে। সৌভাগ্যবশতঃ কোনো যাত্ৰী হতাহত একো হোৱা নাই যদিও বৰ্তমান এটা শিশুও আছিলে এই ৰিক্সাখনত আৰু বৰ্তমান উদ্ধাৰ কৰিছে আটাইগৰাকীকে। বৰ্তমান ৰিক্সাখন দেখা গৈছে ডুবিত ডুব যোৱা আৰু এই সম্পৰ্কে যাত্ৰীৰ মন্তব্য আছে, কিছু মন্তব্য শুনাই লৈছোঁ আহক। গাড়ী এখন আহিছিলেগে এখন আহিছিলে বেক চাইড হ'লগে তাৰপিছতে তাৰ কৰিলে কিমান মানুহ আছিল আপোনাৰ 10জনী আছিল 10জনী কি ৰিক্সা আছিলে? নহয় ৰিক্সা নহয় বেটেৰী ৰিক্সা আৰু কেঁচুৱাও আছিলে? মানুহ কিবা হৈছে নেকি? মানুহ দুখ পালে 2-3টামান দুখ পালে নেকি ভৰিত মানে মাথাত। আমি মৌকুটি বনিয়াগাঁও চৰ্দাৰ চুকৰ পৰা আমি বেংকলৈ গৈছিলোঁ, SBI বেংক, কমলাবাৰী বেংকৰ পৰা। আমি লোন ল'বলৈ আহিছিলোঁ।